নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই অকণমান বেলেগ ধৰণৰ কাৰণ এটাতহে মই এই হেৰিটো বনাইছোঁ, ভিডিঅ'টো বনাইছোঁ। আজি যোৱা ৰাতি আমাৰ গোহালিৰ পৰা মোক 4জনী গাই চুৰে লৈ গ'ল। বৰ দুখৰ বিষয়ে। আজি মানে মোৰ এটা ডাঙৰ লোকচান হৈছে বুলি ভাবিছোঁ। গাইকেইজনী মই ইমান মৰম, গতিকে যিসকলে চুৰ কৰি নিছে তেওঁলোকেতো কোনো ভাল উদ্দেশ্যে নিয়া নাই। তেওঁলোকে হয় ক'ৰবাত বিক্ৰী কৰিব, ক'ৰবাত কিবা কৰিব, তেনেকুৱা ধৰণেহে। আৰু যদি কোনোবাই পোহপাল কৰিবলৈ দুখীয়া মানুহে গৰু কিনিব নোৱাৰি যদি চুৰ কৰি নিলেহেঁতেন, তেতিয়াহ'লে মই অত্যন্ত সুখী হ'লোহেঁতেন, কাৰণ তেওঁলোকে কিনিব পৰা নাই যিহেতু চুৰ কৰি নিছে। গতিকে তেওঁলোকে, কিন্তু যিসকলে নিছে তেওঁলোকেতো ব্যৱসায় ভিত্তিত নিছে। গতিকে এই গাখীৰ দি থকা 3জনী গাই আপোনাৰ পোৱালি আছে, এই 3টা, এইটো এটা সেইটো এটা, আৰু এটা পোৱালীয়ে যি ধৰণে তেওঁৰ মাকক বিচাৰি ফুৰিছে আপোনালোকক দেখিলে দেখিব। মোৰ মানে ইমানেই দুখ লাগিছে, এইটো পোৱালি তেনেকৈ মাকক বিচাৰি ফুৰিছে। এইটো পোৱালীয়ে ৰাতিপুৱাৰ পৰা আজি চিঞৰি চিঞৰি মাককে বিচাৰি ফুৰিছে। বাকীকেইটাই অকণমান পানী হ'লেও বা কিবা হ'লেও খাইছে, কিন্তু এইটো পোৱালীয়ে এতিয়ালৈকে একোৱে খোৱা নাই। বাকী পোৱালীকেইটাই অকণমান পানীও খাইছে, কিন্তু এতিয়া মোৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে মই এওঁলোকক কেনেকৈ ডাঙৰ কৰিম। চাওক কেনেকৈ মাকক, আৰু কোন ফালৰ পৰা কেনেকৈ নিলে তাকে আপোনালোকক দেখাইছোঁ। এইটো আমাৰ গোহালিটো চাওক। ইয়াৰ পৰা খুলি নিছে গৰু, তেওঁলোকে ইয়াৰ পৰা ৰছী খুলি আনি মেলি এইফালে ফেঞ্চিং কাটিছে। ইয়াতে কাটিলোঁ। এতিয়া মই মানুহ লগাই বাৰু ঠিক কৰালোঁ। এখন ফেঞ্চিং কাটিলে, এইখিনিৰ পৰা এইখিনিলৈকে কাটি লৈছে, আৰু এইফালেদি পাৰ কৰাই তেওঁলোকে মানে এইফালে গৰু চুৰ কৰি লৈ গ'ল। 4জনী গৰু একেদিনাই লৈ গৈছে। গতিকে আপোনালোকেও যদি মোৰ বন্ধু বান্ধৱীসকলৰ মাজত যদি কাৰোবাৰ গৰু গাই আছে, তেতিয়াহ'লে এটা দুষ্ট চক্ৰই এনেদৰে মানে গৰু চুৰ কৰি নিয়ে মানুহৰ পৰা। গতিকে আপোনালোকেও সাৱধান হ'বলৈ কাৰণেহে মই আচলতে এই ভিডিঅ'টো বনালোঁ। গতিকে মোৰ আজি কিমান ডাঙৰ মানে দুখৰ বিষয়ে আজিৰ দিনটোত, কাৰণ মই গৰু চুৰ গাই এইবিলাক পুহিয়ে মই তেনেকৈয়ে মানে ব্যস্ত থাকোঁ, তেওঁলোকৰ লগতে মই সময়বোৰ পাৰ কৰোঁ। আজিৰ দিনটোত মই 4জনী গাই একেদিনাই যেতিয়া হেৰুৱাইছোঁ, সেইটো মোৰ কাৰণে বহুত দুখৰ কথা। মই সেইকাৰণে আপোনালোককো মানে সাৱধান হ'বৰ কাৰণেই দিছোঁ। একচুৱেলি এইটো ভিডিঅ' বনালোঁ। যদি গৰু পুহিছে তেতিয়াহ'লে আপোনালোকে সাৱধান হ'ব। এনেকুৱা দুষ্ট চক্ৰ যিসকলে গৰু গাই চুৰ কৰি বাহিৰত বিক্ৰী কৰিছেগৈ, তেওঁলোককো মইতো একো কৰিব নোৱাৰোঁ, আইনৰ সহায় ল'ব নোৱাৰোঁ বাৰু, আইনেও একো কৰিব নোৱাৰে। গতিকে মই ভাবিছোঁ যে ভগৱানৰ আদালতত মই পেলাই দিছোঁ, ভগৱানে বিচাৰ কৰিব। গতিকে মোৰ গাইকেইজনী যিবিলাকে চুৰ কৰি নি এই পোৱালিকেইটাৰ মুখৰ আজি এনেকুৱা অৱস্থা কৰি দিছে, গতিকে তেওঁলোককো যেন ভগৱানে বিচাৰ কৰে। গতিকে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ, পোৱালিকেইটা যাতে মই ভালদৰে ডাঙৰ কৰিব পাৰে। গতিকে আপোনালোকক ইমানেই ক'লোঁ আৰু যে আপোনালোকে সকলো আশীৰ্বাদ কৰিব, মই যাতে মাকৰ অবিহনেও, যাতে গাইকেইজনী অবিহনেও মই পোৱালিকেইটা এয়া আপোনালোকক দেখালোঁ আৰু দেই বন্ধু বান্ধৱীসকল।